গুড মৰ্ণিং। ৰাতিপুৱাই শুই উঠি নিজৰ অস্ত্ৰ দুপাত হাতত এনেকৈ তুলি ল'লোঁ। তাৰপিছত প্ৰকৃতিৰ সুবাস লৈ দাঁতকেইটা অকণমান মাজি ল'লোঁ। আজি দেওবাৰ যে সেইকাৰণে উঠোঁতে অকণমান দেৰিয়ে হ'ল। তাৰপিছত পানী অলপ মাৰিবলৈ এনেকৈ টিউবৱেলটো মাৰি আছোঁ। আমাৰ আগত টিউবৱেলটো পানী পটকৈ নোলায়, বহুত সময় মাৰি থাকিলেহে পানী ওলায়। পানী অলপ মাৰি ফিল্টাৰত অলপ দি ল'ব লাগিব। তাৰপিছত আহিলোঁ, এয়া হাঁহে আকৌ আজি পোৱালি উলিয়ালে। মুখখন ধুই আহি এনেকৈ গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ। তাৰপিছত এনেকৈ গাখীৰ দি পেলাই অলপ চেনি দি ফুটি দিলোঁ। লগতে অলপ কাজু আৰু খিচমিচো দি দিলোঁ। তাৰপিছত এয়া চেৱৈখিনি পেকেটটো ফালি পেলাই এনেকৈ দি দিছোঁ। অকণমান দেৰিৰ পিছত এয়া ৰেডি হৈ গ'ল। তাৰপিছত এইফালে চচটো পাতি দি পেলাই পানী অলপ দি দিলোঁ। এইফালে ৰেডি হৈ গ'ল চেৱৈ, খাব লাগে আৰু ভিডিঅ'টো সমাপ্ত কৰিব লাগে। ধন্যবাদ।